সো গাইজ আপোনালোকে যদি ভিডিঅ'ৰ থাম্বনেইলটো দেখি এই ভিডিঅ'টো ক্লিক কৰিছে আৰু আপোনালোকে যদি এনে ধৰণে মই দেখুৱাৰ দৰে ফটোটো ক্লিয়াৰ আৰু ডিটেইলছ আনিব বিচাৰিছে তেনেহলে মই দেখুৱাৰ ধৰণে আপোনালোকেও লাইটৰুম এপটো ডাউনলোড কৰি ল'ব আৰু যেনে ধৰণে মই দেখাইছো ঠিক তেনে ধৰণে আপোনালোকেও কামবিলাক কৰি যাব। প্ৰথমে আপোনালোকে ফটোখন সিলেক্ট কৰি ল'ব যিখন ফটোত আপোনালোকে এডিট কৰিব বিচাৰে। সো ফটোখন দেখিছে মই মোৰ নিজৰ ফটোখন লৈছো আৰু এইখন দেখিছে কিমান ক্লিয়াৰিটি আহিছে আৰু ক্লিয়াৰিটি আনিম গতিকে ৰাইট সাইডৰ যেটো অপচন আছে কালাৰ বুলি লাইট বুলি সো তাত গৈ আপোনালোকৰ যেটো শ্যাডো অপচনটো সেইটো বঢ়াই দিব অলপ ঠিক আছে। সো বঢ়াই দি ধৰিলক মই 90 ত ৰাখি দিলো ঠিক আছে। তাৰ পিছত নেক্সট আপোনালোকৰ যেটো হাইলাইট অপচন আছে দেখিছে ইয়াৰ ওপৰত শ্যাডোৰ ওপৰত যেটো হাইলাইট অপচনটো আছে সো হাইলাইটটো আপোনালোকে কম বেছ কৰি মই ধৰিলক এটো কমাই দিছো কমাই দিয়াৰ লগে লগে ধৰিলক মই এটো 69 ত ৰখাই দিলো ঠিক আছে। সো দেখিছে আপোনালোকে কেনে ধৰণৰ হৈছে আপোনালোকে এটো মিলাই কৈ চাই আপোনালোকে এটো কন্ট্ৰোল কৰিব ঠিক আছে। সো তাৰ পিছত যেটো নেক্সট ব্ল্যাক অপচনটো আছে তাত ব্ল্যাকত গৈ মই +50 কৰি দিলো আৰু তাৰ ওপৰত যেটো হোৱাইট অপচনটো আছে তো আপোনালোকৰ হোৱাইটনেছটো অলপ কমাব লাগিব গতিকে যাতে ব্ল্যাকটো উজ্জ্বল হৈ আহে। সো মই ইয়াৰ কাৰণে -11 ত থৈ দিলো এইখিনিত ইমানখিনিয়ে লাইট অপচনটো। তাৰ পিছত আপোনালোকে কি কৰিব কালাৰ অপচনটোত গুচি যাব লাগিব দেখিছে কালাৰ অপচনটোত গৈ আপোনালোকৰ যেটো ভাইব্ৰেন্স আছে সো ভাইব্ৰেন্সটো আপোনালোকে কি কৰিব অলপ বঢ়াই দিব লাগিব আপোনালোকে চাই ল'ব যে কিমানখিনি বঢ়ালে এটো ভাল হয় ঠিক আছে। সো ইমানখিনি বঢ়োৱাৰ পিছত আপোনালোকে নেক্সট অপচন হৈছে টিন্ট তাৰ ওপৰত যেটো অপচন দেখা পাইছে সেই টিনটো আপোনালোকে অলপ কমাই দিব লাগিব যাতে আপোনালোকৰ অলপ বেলেগ এটা কালাৰ আহি যায় স্কিন কালাৰ। সো ফটোটো ক্লিয়াৰেন্স আনিবৰ কাৰণে সো মই এটো -8 কৰি দিলো। তাৰ পিছত এইখিনি হোৱাৰ পিছত আপোনালোকৰ ইফেক্টত যাব ইফেক্টত গৈ যেটো ফাৰ্স্ট অপচন দেখিছে টেক্সচাৰ সো এইখিনি টেক্সচাৰটো বঢ়াই দিব যিমান পাৰে মই টেক্সচাৰটো ফুল কৰি দিছো 99 সো 100 দেখিছে মই এটো বঢ়াই দিলো। তাৰ পিছত ক্লিয়াৰিটি আছে আপোনালোকে ফটোত ক্লিয়াৰিটিটো আনিবৰ কাৰণে আপোনালোকে কিমানখিনি আনিব আপোনালোকে ফটোটো জুম কৰি চাব পাৰে। সো মই ফটোৰ ক্লিয়াৰিটিটো অলপ বঢ়াই লৈছো বঢ়াই কৰি মই 36 কৰি লৈছো। এতিয়া মই জুম কৰি চাম জুম কৰি চোৱাৰ পিছত এটো অলপ কমাই দিছো 34 কৰি দিছো এতিয়া বেস্ট হৈছে। তাৰ পিছত এটো ক্লিয়াৰিটিটো হোৱাৰ পিছত আপোনালোকে যেটো তলৰ অপচনটো আছে ডিহেজ সো সেই ডিহেজটো আপোনালোকে অলপ মই বঢ়াই দিছাইছো ইমান এটা ভাল লগা নাই মোৰ সো মই অলপ কমাই দিম কমাই দি কিমানখিনি কমাই দিও 20 মান কৰি দিও ঠিক আছে। সো মই ডিহেজটো টানি আনি আপোনালোকৰ 20 ত ৰখাই দিলো সো ডান বাস এইখিনি। তাৰ পিছত নেক্সট আপোনালোকৰ তলৰ অপচনটো আছে ডিটেইলছত গৈ আপোনালোকৰ যেটো শাৰ্পিং সেইটো শাৰ্পিংটো আপোনালোকে বঢ়াই দিব ঠিক আছে যিমানখিনি পাৰে। সো মই এটো বঢ়াই দিছো আৰু ফটোটো জুম কৰি চাইছো যে কিমানখিনি বঢ়ালে ভাল লাগে সো মই বহুত বঢ়াই দিলো সো অলপ কমাই দিও কমাই দি আনি মই +72 মানত থৈ দিছো বাস ওকে। তাৰ পিছত ৰেডিয়াসটো অলপ মিলালো +1 পইণ্টত থলে হৈ যাব। তাৰ পিছত যেটো ডিটেইলছ অপচন আছে সো আপোনালোকে দেখিছে ডিটেইলছটো আপোনালোকৰ +55 মান কৰি দিলে ওকে। তাৰ পিছত যেটো নইজ ৰিডাকচন আছে সো সেই অপচনটো আপোনালোকে 24 মান কৰি দিব তাৰ পিছত ডান। এইখিনি লৈ আপোনালোকে বেলেগ একো কৰিব নালাগে এইখিনি কৰিলে হৈ যাব কামটো। তাৰ পিছত যদি আপোনালোকে কালাৰটো আৰু অলপ মিলাব বিচাৰে সো তেনেহলে তলত দেখিছে কালাৰ অপচনত গৈ তাৰ ওপৰত যেটো ডট আছে ন তাত ক্লিক কৰাৰ পিছত আপোনালোকে ৰাইট সাইড কৰি কালাৰ অপচনত গুচি যাব। সো কালাৰ অপচনত যোৱাৰ পিছত আপোনালোকৰ যেটো হাইলাইটত ক্লিক কৰাৰ পিছত তাত যেটো হুৱে অপচন আছে সো এটো আপোনালোকে +148 ত ডান কৰি দিব আৰু যেটো তলৰ স্যাচুৰেশনটো আছে এটো অলপ বঢ়াই 10 মান কৰি দিব ঠিক আছে। সো মোৰ বেছি হৈ গল 10 ওকে ডান। সো এইখিনি হৈ লোৱাৰ পিছত আকৌ আপোনালোকে এইখিনি হোৱাৰ পিছত আকৌ যদি আপোনালোকে ৰাইট সাইডত ফালে আহে সো আপোনালোকে তাত শ্যাডো অপচনটো পাব। শ্যাডো অপচনত অহাৰ লগে লগে ইয়াতো ঠিক তেনেকৈ আপোনালোকে হুৱে আৰু স্যাচুৰেশন পাব ঠিক তেনেকৈ ইয়াতো আপোনালোকৰ যেটো হুৱে অপচনটো ইয়াত গৈ আপোনালোকে এই ইয়াৰ কালাৰটো আপোনালোকে অলপ বঢ়াই দিব। এটো কি হ'ব আপোনালোকৰ যেটো ডাৰ্কনেস আছে সো ফটোত যেটো আপোনালোকৰ ব্যাকগ্ৰাউণ্ডটো হয় সেইটো আপোনালোকৰ এটো চেঞ্জ হ'ব দেখিছে কালাৰফুল হৈ যাব। সো ইয়াত গ্ৰীন আছে সো অলপ গ্ৰীন কালাৰ এটা আহিছে দেখিছে। এতিয়া কেনে ধৰণে আপোনালোকে দেখিবলৈ পাইছে যদি মই ফটোটো ক্লিক কৰি আপোনালোকক জুম কৰি দেখাও ফটোটো আপোনালোকে এনে ধৰণে দেখিবলৈ পাব আগতে কেনে ধৰণে আছিল আৰু বৰ্তমান কেনেকুৱা। গতিকে আজিলৈ ভিডিওটোত ইমানখিনি আছিল। যদি আপোনালোকে ভিডিওটো ভাল পালে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আগলৈও যাতে এনে ধৰণে ভিডিও আপোনালোকে পাই থাকে। আজিলৈ